নমস্কাৰ সকলোকে পুনৰবাৰ মই মাকনে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ পিঠাগুড়িৰে বনোৱা লালমোহনৰ ৰেচিপি এটা লৈ আহিছোঁ। গতিকে আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব, অকণো স্কিপ নকৰাকৈ। তেনেহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই পিঠাগুড়ি 1 কাপ লৈছোঁ মেজাৰিং কাপৰ জোখাৰে। ইতিমধ্যে গেছটো অন কৰি কেৰাহীখন পাতি ল'লোঁ আৰু ইয়াতে পিঠাগুড়িখিনি দি দিছোঁ আৰু সেই একেটা কাপৰ জোখাৰে মই 1 কাপ গাখীৰ লৈছোঁ আৰু আমি সাধাৰণতে যেনেদৰে হালোৱা বনাওঁ গাখীৰ দি, সেই তেনেদৰে গাখীৰ অলপকৈ দি আমি গুড়িখিনিৰ সৈতে মিহলি কৰি ল'ম। আৰু এই প্ৰক্ৰিয়াটো মই একেবাৰে ল' ফ্লেমত কৰিছোঁ যাতে গুড়িখিনি কেৰাহীৰ তলিত লাগি নধৰে। এইখিনিতে এটা কথা মন কৰিছেনে বাৰু, গুড়িখিনি ভাজি থাকোঁতে অলপ শুকান নিচিনা হ'ব ধৰিছে। এইখিনিতে মই এতিয়া দিছোঁ গাখীৰ আৰু এটা কথা এইখিনিতে কওঁ যে মই গাখীৰখিনি একেবাৰে ঢালি দিয়া নাই, অলপ গুড়িখিনি ভাজি থাকোঁতে শুকান নিচিনা হোৱাতহে গাখীৰ অলপকৈ দি লৰাই আছোঁ। এতিয়া দিছোঁ ঘিউ 1 টিস্পুন, আকৌ পুনৰ একে প্ৰক্ৰিয়াই কৰিছোঁ। এতিয়া দিছোঁ বেকিং ছ'ডা, আকৌ পুনৰ একে প্ৰক্ৰিয়াই কৰিছোঁ। এতিয়া মই গেছটো অফ কৰি কাঁহী এখনত নমাই লৈছোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ হাতত চুব পৰাকৈ ঠাণ্ডা হ'বলৈ দিম। এতিয়া আমি গুড়িখিনি আটা মঠা নিচিনা মঠি স্মুথ ডো ৰেডি কৰি ল'ম। মই গুড়িখিনি সম্পূৰ্ণকৈ ঠাণ্ডা কৰা নাই, হাতত চুব পৰাকৈহে ঠাণ্ডা কৰিছোঁ। এতিয়া দিছোঁ ঘিউ 2 টিস্পুন, আকৌ পুনৰ ভালদৰে মঠি ল'ম। ভালদৰে মঠি লোৱাৰ পিছত মই আৰু 1 টিস্পুন ঘিউ দিছোঁ, আকৌ পুনৰ মই ভালদৰে মঠি লৈছোঁ। এয়া চাওক মঠি লোৱা হৈ গ'ল। এইখিনিতে মই বাতি এটা ঢাকি 10 মিনিট ৰেষ্ট হ'বলৈ দিছোঁ। এয়া চাওক 10 মিনিটৰ পিছত আমাৰ লালমোহনৰ ড' ৰেডি হৈ গৈছে লালমোহন বনাব পৰাকৈ। এতিয়া মই হাতত অকণমান ঘিউ সানি লৈছোঁ যাতে হাতত লাগি নধৰে আৰু লালমোহনৰ আকাৰ দি লৈছোঁ এটাকৈ। চাইজটো আপোনালোকে পচন্দ অনুযায়ী সৰু বা ডাঙৰ কৰি ল'ব। মই মিডিয়াম চাইজতেই কৰিছোঁ। বাকী কেইটাও তেনেদৰেই বনাই ল'ম। এয়া চাওক আমাৰ গোটেইকেইটা লালমোহন বনাই ৰেডি হৈ গ'ল। 1 কাপ চাউলৰ গুড়িৰে দেখিছেনে 16টা লালমোহন বনাই ৰেডি হৈছে। এইখিনি এতিয়া আমি তেলত ফ্ৰাই কৰি ল'ম। তেলটো আপোনালোকে সম্পূৰ্ণ ধোঁৱা উঠাকৈ গৰম নকৰিব, নহ'লে লালমোহনকেইটা আমাৰ ভিতৰত কেঁচা হৈ থাকিব আৰু ওপৰত পৰি যাব। এয়া চাওক মই এতিয়া গোটেইকেইটা লালমোহন একেবাৰে দি লৈছোঁ আৰু এইখিনি ল' টু মিডিয়াম ফ্লেমত হ'বলৈ দিম। লালমোহনকেইটা যাতে কেৰাহীৰ তলিত লাগি নধৰে তাৰ কাৰণে মই অকণমান কেৰাহীখন হাতেৰে সাৱধানেৰে হিলাই দিছোঁ। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ যে আপোনালোকে লগালগ হেতা নলগাব, নহ'লে আমাৰ লালমোহনকেইটা ভাঙি যোৱাৰ সম্ভাৱনা থাকে। এয়া চাওক এটা ছাইড হোৱাৰ পিছত মই এতিয়া লালমোহনকেইটা লুটিয়াই লৈছোঁ আৰু তেনেদৰেই ল' ফ্লেমত লালমোহনৰ কালাৰটো অহালৈকে লাহে হ'বলৈ দিম। এইখিনিতে আপোনালোকক এটা কথা কওঁ যে লালমোহনকেইটাৰ ওপৰত মই যেনেদৰে হেতাখন ঘূৰাই আছোঁ আপোনালোকেও তেনেদৰে বনাওঁতে কৰিব যাতে লালমোহনৰ কালাৰটো ধুনীয়া আহে আৰু লালমোহনকেইটা যাতে ইফালে সিফালে ভাঙি নাযায়। মই ভিডিঅ'ত দেখুওৱা ধৰণে কৰিব।
এয়া চাওক আমাৰ লালমোহন কেইটা কিমান ধুনীয়াকৈ তেলৰ ওপৰত উপঙি আছে আৰু ইমান ধুনীয়া কালাৰো আহিছে। এইখিনিতে মই এতিয়া লালমোহন কেইটা তেলৰ পৰা কাঢ়ি লৈছোঁ। এতিয়া মই সুগাৰ চিৰাপটো বনাবলৈ চচপেন এটা পাতি দিছোঁ আৰু গুড়ি জুখি লোৱা কাপতে একাপ চেনি দিছোঁ আৰু চেনিৰ পৰিমাণটোতকৈ পানীৰ পৰিমাণটো অলপ বেছি হ'ব লাগে। তাৰ কাৰণে মই সেই একেটা কাপৰ জোখাৰে 1.5 কাপ পানী দিছোঁ আৰু এইখিনি এতিয়া 2-3 মিনিটমান উতলিবলৈ দিম। এতিয়া মই ইলাইচি 3টা মাজতে ফালি লৈ দিছোঁ। এয়া দেখিছেনে আমাৰ সুগাৰ চিৰাপটো অলপ আঠা আঠা নিচিনা হ'ব ধৰিছে। এইখিনিতে মই গোটেইকেইটা লালমোহন একেবাৰে দি দিছোঁ আৰু এনেদৰে 2-3 মিনিটমান উতলাই ল'ম। 3 মিনিটমান উতলাই লোৱাৰ পিছত মই ঢাকনখন মাৰি গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এনেদৰে 5 ঘণ্টামান থাকিবলৈ দিম। এয়া চাওক আমাৰ লালমোহন ৰেডি খাবলৈ। আপোনালোকে যদি এনেদৰে পিঠাগুড়িৰ লালমোহন বনাই খোৱা নাই, এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আশা কৰোঁ ৰেচিপিটো নিশ্চয় ভাল পাব আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। মোৰ চেনেলত যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈও এনেদৰে ভিডিঅ'বোৰ পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ।